বন্ধুসকল, পৃথিৱীত ২৫০০তকৈও অধিক প্ৰজাতিৰ সাপ পোৱা যায়। তাৰে ৫০০ প্ৰজাতি সাপ বিষাক্ত। আজি আমাৰ ভিডিঅ'টোত ৫টা বিশ্বৰ বিষাক্ত সাপৰ বিষয়ে আলোচনা কৰিম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 5, ব্লেক মাম্বা। এই সাপটো আফ্ৰিকাত পোৱা যায়। আফ্ৰিকাত সাপে খুটাৰ ফলত যিমান মানুহৰ মৃত্যু হয়, প্ৰায় আধাতকৈও বেছি মানুহৰ মৃত্যু এই ব্লেক মাম্বা সাপৰ খুটাৰ ফলত হয়। বন্ধুসকল, এই সাপটোৱে পৃথিৱীৰ সকলো সাপতকৈ স্পীডত যাব পাৰে। এই সাপটো প্ৰতি ঘণ্টাত ২০ কিলোমিটাৰ গতিৰে গতি কৰিব পাৰে। এই ব্লেক মাম্বা সাপটোৱে ৪০০ মিলিগ্ৰামলৈকে বিষ মানুহৰ গাত এৰি দিব পাৰে। বন্ধুসকল, ব্লেক মাম্বা মাত্ৰ ১ মিলিগ্ৰাম বিষেই এজন মানুহক আধা ঘণ্টাৰ ভিতৰত মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। নাম্বাৰ 4, কিং কোব্ৰা। সকলো কোব্ৰা প্ৰজাতি সিমান বিষাক্ত নহয়, কিন্তু কিং কোব্ৰা তাৰ বিপৰীত। বন্ধুসকল, কিং কোব্ৰা ইমানেই বিষাক্ত যে প্ৰায় ৩ মিটাৰৰ আঁতৰৰ পৰাই চিকাৰৰ গালৈ মুখেৰে বিষ মাৰি দিয়ে। ইমান বিষাক্ত যে ইয়াৰ বিষ মানুহৰ হৃদপিণ্ডলৈ আক্ৰমণ কৰে, ফলত মানুহ উশাহ নিশাহ ল'ব নোৱাৰা হয়। ফলত আধা ঘণ্টাৰ ভিতৰত মানুহ হাৰ্ট এটেক হৈ মৃত্যুমুখত পৰে। নাম্বাৰ 3, ইনলেণ্ড টাইপেন। বন্ধুসকল, মাটিত থকা সাপসমূহৰ ভিতৰত আটাইতকৈ বিষাক্ত সাপ হৈছে ইনলেণ্ড টাইপেন। এই সাপটোৱে চিকাৰ কৰোঁতে এবাৰত ১০০ মিলিগ্ৰাম বিষ এৰে। ১০০ মিলিগ্ৰাম বিষ বেছি নহয় যদিও ইমানেই বিষাক্ত যে ১ মিলিগ্ৰামেই এজন ব্যক্তিক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। বন্ধুসকল, এই সাপটো ইমানেই বিষাক্ত যে ইয়াৰ বিষ কোব্ৰাৰ বিষতকৈ ৫০ গুণ বেছি বিষাক্ত। বন্ধুসকল, ইনলেণ্ড টাইপন সাপটো সদায় মানুহৰ বসতিৰ পৰা আঁতৰি থাকে। আপোনালোকে শুনি আচৰিত হ'ব যে এই সাপটোৱে আজিলৈকে কোনো মানুহক খুটাৰ ৰেকৰ্ড পোৱা নাই। নাম্বাৰ 2, ৰেটেল স্নেক। এই সাপটো উত্তৰ আমেৰিকাত পোৱা যায়। এই উত্তৰ আমেৰিকাৰ আটাইতকৈ বিষাক্ত সাপ। এই সাপটোৰ নেজত এটা জোনোকা থাকে। বন্ধুসকল, এই সাপটোৱে নিজৰ দৈৰ্ঘ্যতাতকৈ ২-৩ গুণ দূৰত খুটিব পাৰে। বন্ধুসকল, ৰেটেল স্নেকৰ আটাইতকৈ পোৱালি সাপ বেছি বিষাক্ত। এই সাপটো যিমানেই ডাঙৰ হৈ গৈ থাকে, সিমানেই সাপটোৰ বিষ কমি গৈ থাকে। এই সাপটোৱে খুটাৰ আধা ঘণ্টাৰ ভিতৰত মানুহৰ মৃত্যু হয়। নাম্বাৰ 1, বেলেহাৰ্ছ চি স্নেক। বন্ধুসকল, এই সাপটো চাউথ এছিয়া আৰু নৰ্থাৰ্ণ আমেৰিকাত পোৱা যায়। এই সাপটো পৃথিৱীৰ আটাইতকৈ বিষাক্ত সাপ। ইয়াৰ ১ মিলিগ্ৰাম বিষেই হাজাৰজন মানুহক মৃত্যুমুখত পেলাব পাৰে। বন্ধুসকল, এই সাপটো সাগৰত পোৱা যায় বাবে মানুহৰ বাবে ইমান ক্ষতিকাৰক নহয়। সাগৰৰ কিছু মাছমৰীয়াক ইয়াৰ চিকাৰ হোৱা দেখা যায়। ই অৱশ্যে মানুহৰ পৰা সদায় আঁতৰত থাকিবলৈ যত্ন কৰে। বন্ধুসকল, যদি আপোনালোকে আজিৰ আমাৰ এই ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো লাইক কৰিব আৰু এনে ভিডিঅ'সমূহ পাই থাকিবলৈ কাষত থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব আৰু বেল আইকনটো ক্লিক কৰি অল অপশ্যনটো চিলেক্ট কৰিব। ধন্যবাদ।